हेलो फ्रेंड्स মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি পিয়াজ দি বনোৱা ৰুটিৰ এটা ইজি আৰু টেষ্টি ৰেচিপি লৈ আহিছো। ৰুটিখন খাবলৈ বহুতে টেষ্টি হয়, কোমল হয় বহুত আৰু সময়ও কম লাগে বনাবলৈ। আৰু এই ৰুটিটো আপোনালোকে ব্ৰেকফাষ্টতো বনাই দিব পাৰে, টিফিনতো বনাই দিব পাৰে। বলকচোন চাই লওঁ তেতিয়াহ'লে কি লাগিব ইয়াৰ কাৰণে। আৰু এয়া মই লৈছোঁ আটা আৰু আমাক লাগিব এতিয়া পিয়াজ। মই লৈছোঁ পিয়াজ 3টা, আপোনালোকে 2টাও ল'ব পাৰে। আৰু এইখিনি একদম মিহি মিহিকৈ কাটি ল'ব। আৰু লৈছোঁ ধনিয়া আৰু কেঁচা জলকীয়া 3টা। আৰু এইখিনি গোটেইখিনি মিহি মিহিকৈ কাটি ল'ব যাতে আমাৰ বেলুতে দিগদাৰ নহয়। আৰু আটাত দি লৈছোঁ মই নিমখ আৰু দিছোঁ তেল। তেল দিলে ৰুটিখন খাবলৈ কোমল হয়। আৰু ইয়াতে যিখিনি কাটি ৰাখিছিলোঁ পিয়াজখিনি দি দিম আৰু জলকীয়া আৰু ধনিয়াখিনিও দি দিম। পিয়াজটো যিমান পাৰে মিহি মিহিকৈ কাটিব, নহ'লে পিছত বেলিবলৈ দিগদাৰ হ'ব। আৰু ইয়াতে দিম অকণমান গৰম মছলা আৰু অকণমান ৰেড চিলি পাউডাৰ। এইকেইটা অপশ্যনেল হয়, এইকেইটা নিদিলে একো নাই। আৰু এই গোটেইখিনি শুকানে এবাৰ মিক্স কৰি ল'ম। আৰু ইয়াত পিয়াজ দিছোঁ সেইবাবে পানী বহুত কম লাগিব। আৰু অলপ পানী দি পেলাই এইখিনি মঠি ল'ব। আৰু এয়া মই অকণমান গৰম পানী দি পেলাই এইখিনি মঠি ল'লোঁ। আৰু অলপ পানী দি পেলাই মঠি ল'ব, একেবাৰতে পানী দি নল'ব। আৰু এয়া দেখিছেনে মই মঠি ল'লোঁ। আৰু বেছি কোমলো কৰা নাই, বেছি টানো কৰা নাই, মিডিয়ামত ৰাখিব। ড'টো যিমানেই ভালকৈ মঠা হয় ৰুটিকেইখন সিমানেই খাবলৈ ভাল হয়, কোমল হয়। এতিয়া অকণমান তেল দি গোটেই ড'টোৰ গাত সানি দিম। এইদৰে তেল সানি দিলে ড'টো শুকাই নাযায়। আৰু এতিয়া বল বনাই ল'ম। ৰুটিতকৈ অকণমান ডাঙৰকৈ বনাইছোঁ, যিহেতু বেছিকৈ পাতল কৰিব নোৱাৰোঁ ৰুটিখন, সেইকাৰণে। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এতিয়া ৰুটিকেইখন বেলি ল'ম। প্ৰথমে মই অকণমান আটা ছটিয়াই লৈছোঁ, লাগি ধৰিব পাৰে। এতিয়া বেলি ল'ম। আৰু বেলোতে একেবাৰে লাহে লাহে বেলিব লাগে আৰু ছাইডেদি বেলিব লাগে। মাজডোখৰত বেছিকৈ বেলি থাকিলে ছাইডডোখৰ ডাঠ হৈ থাকে, সেইকাৰণে ছাইডেদি বেলিব লাগে। আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ এখন বেলি ল'লোঁ। আৰু বেছিকৈ পাতল কৰা নাই, অকণমান ডাঠকৈ ৰাখিছোঁ। আৰু এইখন দেখিছেনে এখন ৰুটি বেলি ল'লোঁ। আৰু এনেকৈয়ে বাকীখিনিও বেলি ল'ম মই। আৰু এটা বেলি লৈছোঁ। প্ৰথমে অকণমান আটা ছটিয়াই ল'ব, নহ'লে লাগি ধৰিব পাৰে। এতিয়া টাৱাখন গৰম কৰি ৰুটিখন দি দিছোঁ। আৰু আমি ৰুটিকেইখন মিডিয়াম হিটত বনাম। ৰুটিখনৰ এটা পিঠি সিজিব দিম, তাৰপাছতে লুটিয়াম এয়া। তাৰপাছতে আনটো পিঠিও সিজিব দিম। আৰু ইয়াতে এচামুচৰ সমান তেল দি মিডিয়াম ফ্লেমত আমি ৰুটিকেইখন ভাজি ল'ম। আৰু এনেধৰণে লাইট প্ৰেছাৰ দি ৰুটিকেইখন ভাজি ল'ব। আৰু এয়া দেখিছেনে আমাৰ প্ৰথমটো ৰুটি ৰেডি হৈ গ'ল। আৰু কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এই একেটা পদ্ধতিতে মই বাকীকেইখন ৰুটিও বনাই ল'ম। আৰু এয়া আমাৰ 2 নম্বৰখন ৰুটিও ৰেডি হৈ গ'ল। আৰু এনেদৰে মই বাকীকেইখন ৰুটিও বনাই ল'লোঁ। এতিয়া মই অকণমান বাটাৰ আৰু ধনিয়া দি পেলাই ৰুটিখন সজাই দিছোঁ। আৰু দেখিছেনে কিমান কোমল হৈছে। আপোনালোকে চব্জি, জেলি সকলোৰে লগতে ৰুটিখন খাব পাৰিব। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু আজিৰ এই ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব। এটা ইজি ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব।